বনাই দিলোঁ আৰু 15 আগষ্টৰ কাৰণে আজি সুপিছা থাকে মোৰ টিকলংকৰ কাৰণে মই ব্লগখিনি বনাই যিহেতু মই এজন ড্ৰাইভাৰ আছোঁ খালি পাছফালে চিৰাং ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চে আজিৰ এই মাৰ্চ পাষ্টৰ নেতৃত্ব বহন কৰিছে প্লাটুন কামাণ্ডাৰ SI AB নৃপেন কৃষ্ণ ঘোষ, পৰৱৰ্তী 54th BNSSB কেম্প বিজনী আনন্দ বাজাৰ, প্লাটুন কামাণ্ডাৰ SI মানৱ, এয়া 54th BNSSB কেম্প বিজনী আনন্দ বাজাৰ, প্লাটুন কামাণ্ডাৰ SI মানৱ, পৰৱৰ্তী বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় বয়েজ, প্লাটুন কামাণ্ডাৰ ৰূপম ৰয়, ফ্লেগ হোল্ডাৰ ধৃতিৰাজ ৰয়। পৰৱৰ্তী বিজনী বান্ধৱ SS স্কুল গাৰ্লছ, প্লাটুন কামাণ্ডাৰ প্ৰীতি বৰ্মন, ফ্লেগ হোল্ডাৰ মনিকা বৰ্মন। পৰৱৰ্তী হলিচাইড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বিজনী বয়েজ, প্লাটুন কামাণ্ডাৰ সিদ্ধাৰ্থ ৰয়, ফ্লেগ হোল্ডাৰ মহিবুল সিকদাৰ। হলিচাইডৰ পাছতেই হলিচাইল্ড গাৰ্লছ, প্লাটুন কামাণ্ডাৰ সুপ্ৰিয়া বসুমতাৰী, ফ্লেগ হোল্ডাৰ দিব্যা বসুমতাৰী। ইয়াৰ পাছতেই ৰামকৃষ্ণ একাডেমী বয়েজ, প্লাটুন কামাণ্ডাৰ সুবীৰ খান, ফ্লেগ হোল্ডাৰ ৰিয়াজ উদ্দিন গাজী। এয়া 9 নম্বৰত অৰুণোদয় জাতীয় বিদ্যালয় জ্যোতি দাস। 10 নম্বৰত অৰুণোদয় জাতীয় বিদ্যালয় গাৰ্লছ, প্লাটুন কামাণ্ডাৰ গীতুমণি ৰায়, ফ্লেগ হোল্ডাৰ জুবলি ৰায়। 11 নম্বৰত আনন্দৰাম বৰুৱা একাডেমী বয়েজ, প্লাটুন কামাণ্ডাৰ তেজস মল্লিক, ফ্লেগ হোল্ডাৰ বিপ্ৰজিৎ চৰকাৰ। প্লাটুন কামাণ্ডাৰ নাৰ্গিছ চুলতানা, ফ্লেগ হোল্ডাৰ ৰেজিনা পাৰভিন। প্লাটুন কামাণ্ডাৰ সুৰজ বসুমতাৰী, ফ্লেগ হোল্ডাৰ কাৰ্তিক মুছাহাৰী। এয়া 14 নম্বৰত বিজনী শিশু কল্যাণ হাইস্কুল গাৰ্লছ, প্লাটুন কামাণ্ডাৰ তনুশ্ৰী মণ্ডল, ফ্লেগ হোল্ডাৰ মনিকা সিং। প্লাটুন কামাণ্ডাৰ তৰুণ চৰকাৰ, ফ্লেগ হোল্ডাৰ প্ৰাঞ্জিত দাস। এয়া 16 নম্বৰত বিজনী বিদ্যাপীঠ নৰ্থ ইষ্ট মিলিটাৰী স্কুল বয়েজ, প্লাটুন কামাণ্ডাৰ ছাৰ। 18 নম্বৰত শংকৰদেৱ শিশু হাই স্কুল বয়েজ, প্লাটুন কামাণ্ডাৰ মেহতাব নীট একাডেমী বয়েজ, প্লাটুন কামাণ্ডাৰ শ্যাম মহাপাত্ৰ, ফ্লেগ হোল্ডাৰ
সঞ্জিত সরকার। জীবন নির্মল জলর অধিকারী প্রতিজন ঘরে ঘরে সুখৰ আগমন জীৱৰ আধাৰ জলে জলে জীৱন নিৰ্মল জলর অধিকারী প্রতিজন স্বচ্ছ ভারত অভিযান 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 বুজি নিপুণ হম আমি জ্ঞানেৰে কৰিম অ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনিম। ৰাষ্ট্ৰীয় শিক্ষানীতি নিউ এডুকেশ্যন পলিচি 2020 নিপুণ অসমৰ পৰা FLN ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমাৰেচি NEP 2020 aims develop students' creativity, critical thinking and problem solving skills by providing a well-rounded education. ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 27টা অধ্যায় আৰু 4টা বিভাগত বিভক্ত আদি একেলগে কৰা হয়। ইয়াৰ দ্বাৰা কৃষকসকলে একেদাৰে অধিক লাভ অৰ্জন কৰিব পাৰে, মাটিৰ সাৰুৱা ক্ষমতাও বৃদ্ধি কৰিব পাৰে। যেনে মাছ হাঁহৰ সমন্বিত খেতি, এই পদ্ধতিত মাছৰ পুখুৰীত হাঁহ পালন কৰা হয়। হাঁহৰ মলমূত্ৰ পুখুৰীৰ মাছৰ খাদ্য আৰু সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। লগতে হাঁহে পুখুৰীৰ জলভাগ পৰিষ্কাৰ কৰি ৰাখে। লাভালাভসমূহ হ'ল মাটিৰ সাৰুৱা ক্ষমতা বৃদ্ধি কৰে, উৎপাদনশীলতা বৃদ্ধি কৰে, কৃষকৰ আয় বৃদ্ধি কৰে, পৰিৱেশ সুৰক্ষিত, খাদ্য সুৰক্ষা, লগতে অপচয় কম হোৱা এই ধৰণৰ কামবিলাক এয়া কৃষি বিভাগৰ পৰা এয়া টেবলো বিভিন্ন ধৰণে কম সময়ৰ ভিতৰতে অধিক উৎপাদনক্ষম কৃষি কৰাৰ পদ্ধতি ইয়াত সন্নিৱিষ্ট কৰা হৈছে।